প্ৰেম এক অৰ্থবিহীন হয়। ইয়ে জীৱনটো আগুৱাই নিব পাৰে, জীৱনৰ প্ৰতিটো মুহূৰ্তখিনি মৰাই দিয়ে। হয়তো বুজাব নোৱাৰা এটি স্তব্ধ শব্দ। প্ৰেম ইয়াৰ অৰ্থ কি? প্ৰেম মানে চিনাকি অনুভৱ নে যৌৱনৰ এটি স্মৃতি পৰ্ব? এই প্ৰাজ্ঞানত উদয় হৈ এখন অমূল সাগৰ পোৱাই দিয়ে। হয়তো বিচাৰি নোপোৱা এটি প্ৰশ্ন হৈ উঠে, যাৰ পাখি লগা গানৰ দৰে জীৱনটো উৰি যাব খোজে। নাজানো এই প্ৰেম কি, কাৰোবাৰ বাবে সঁচা অন্তৰৰ এটি জীৱন, হয়তো কাৰোবাৰ বাবে ভাগি যোৱা এখন হৃদয়, হয়তো কাৰোবাৰ বাবে এক কল্পনা। প্ৰেম এই নীৰৱে বৈ যোৱা চকু পানী নেকি, যাৰ কাৰণে পানী নোপোৱা যেন এটা হেঁপাহ হয়? এই প্ৰেমৰ সাকু নেকি, বিচাৰি ফুৰিলেও নোপোৱা এটা অন্ধকাৰৰ জীৱন?